নমস্কাৰ বন্ধু বান্ধৱীসকল তো সকলোৰে বাৰু খবৰ ভালনে আজি আমি কথা পাতিম কিছুমান ফকতীয়া গানৰ ওপৰত আৰু তোমালোকে চাই থকা R.B.S Rosting তেনেহলে অলপ পলম নকৰাকৈ চাওঁ আজিৰ ভিডিঅ'টো আমাৰ বাইদেউহেতৰ ডান্স তোমালোকে ভালদৰে লক্ষ্য কৰিলানে বাৰু যদিহে আপোনালোকে আমাৰ বাইদেউহেতৰ ডান্সটো ভালদৰে লক্ষ্য নকৰিলে তেনেহলে আৰু এবাৰ চাই লওক জিন্স আৰু টি-শাৰ্ট পিন্ধিলে যদি তহঁতৰ মা দেউতা এনেকুৱা ছোৱালী ভাল নাপায় তেনেহলে তো ছোৱালীজনী পকত কি কাৰণে লাগি আছো হে আৰু আপোনালোকে ছোৱালীজনী ভালকে লক্ষ্য কৰিলে নে এনেকে কোনে খোজ কাঢ়ে বাৰু হে এনেকে কোনে খোজ কাঢ়ে প্ৰথমতে লোকে চাওকচোন তাই ভৰি খোজ চাওক ভালদৰে এনেকৈনো বাৰু বিহু কোনে নাচে হে কোনে নাচে এনেকৈ বিহু হে আৰু এইখিনিতে কথা এটা কওঁ গায়ক বাবু কি অকল মেখেলা চাদৰ পিন্ধিলেহে লখিমী বোৱাৰী হয় নেকি বাকীবোৰ মানে কি জখিনী বোৱাৰী নেকি এই দোকানা তই মোক কথা এটা কচোন বালি জেগাত কোনে খেতি কৰে বাৰু হে কোনে খেতি কৰে বাৰু আৰু ছোৱালীজনীৰ হাঁহি চোৱা কাৰণ হাঁহি মেইন কথাটো এতিয়াহে বুজি পাইছো कौन है ये लोग कहां से आते हैं বাইদেউসকলে ঠিকেই নাচি আছিলে কিন্তু এই জপলাটো আহি মাজত আহি গোটেই ভিডিঅ'টো মানে গোবৰ কৰি দিলে নাই 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 এইটো ভিডিঅ' চাব নোৱাৰি আৰু বুজিছে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু যদিহে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যন কৰি দিবা তো আজিলৈ বাই আকৌ লগ পাম বেলেগ এটা অন্য ভিডিঅ'ত ধন্যবাদ